মই নমস্কাৰ জ্ঞাপন কৰিলোঁ। আমাৰ গোটটো 2011 চনত আৰম্ভ কৰিলোঁ আৰু 2018 চনৰ নৱেম্বৰ মাহত গ্ৰামীণ জীৱিকা বিকাশত পুঞ্জীয়ত নামভৰ্তি হয় আৰু পুঞ্জীয়ন হোৱা 3 মাহৰ পিছত আমি ASRM RFৰ পৰা 25,000 টকাৰ ঋণ পাওঁ আৰু সদস্যৰ মাজত ঋণ ভগুৱাই কুকুৰা আৰু হাঁহ পালন কৰি নিয়মীয়াভাৱে আমি ঋণ আদায় কৰিলোঁ। তাৰ ওপৰত আমাৰ SHG দৰকাৰ হোৱাত বেংকৰ পৰা আমি ঋণ আবেদন কৰোঁ। আবেদন কৰাৰ পিছত 1,50,000 টকাৰ ঋণ আমি বেংকৰ পৰা লওঁ। 1,50,000 টকাৰ ঋণ লৈ মই নিজে ফাষ্ট ফুডৰ এটা দোকান কৰোঁ আৰু সেইটো দোকানটো কৰাত মই দিনে মাত্ৰ 4 ঘণ্টাৰ মই দোকান কৰোঁ। সেই দোকানত মই 200 পৰা 2500 টকা দিনে মই ইনকাম কৰোঁ আৰু ইনকাম কৰাত মোৰ মাহত 40,000 পৰা 50,000 টকা মোৰ আয় কৰোঁ। তাকে মই সকলো SHG মেম্বাৰক ক'ব ওলাইছোঁ, আপোনালোকে নিয়মীয়াভাৱে SHGত লোন লৈ নিয়মীয়াভাৱে চলাই যাওক, আপোনালোকে নিশ্চয় আগবাঢ়িবলৈ সক্ষম হ'ব। তাৰ উপৰিও মই BPRPৰ পৰা পুঁজিৰ পৰা আত্মসহায়ক গোটৰ যোগেদি VRP কৰাৰ পিছত মোৰ গোটৰ SHGয়ে 3জনী SHGয়ে আপোনাৰ অৰুণোদয় পোৱাৰ সক্ষম হয়। তাকে মই সকলো SHG মেম্বাৰ তথা সকলো ARS থকা সকলো গণমান্য বিষয়াক ক'ব ওলাইছোঁ যে আমি SHG মেম্বাৰবিলাকে যি কৰা উন্নতি কৰি বহুতখিনি আগবাঢ়িবলৈ সহায় পাইছোঁ, তাকে চৰকাৰক মই বহুত ধন্যবাদ।